আজি মোৰ বন্ধু এজনৰ জন্মদিনৰ ফটো ফ্ৰেম কৰিবলৈ আহিছিলোঁ ডি ভুৱন ডিজাইন গেলাৰী নামৰ ডিপিলাৰ দোকানখনলৈ। দোকানখনত প্ৰৱেশ কৰিয়ে মোৰ চকু ৰৈ গ'ল এক বিশেষ দৃশ্যত। আমাৰ হিয়াৰ আমঠু জুবিনদাৰ এক সুন্দৰ অংকন, আৰু সুন্দৰ অংকনৰ তলত লিখা আছিল মায়াবিনী শব্দটো। যেন কিবা এটা উকা কৰি দিলে মোৰ হৃদয়খন। তাৰ পিছতে কেমেৰাটো অলপ ঘূৰাওঁতে দেখিলোঁ আৰু এখন ফটো। কাষত লিখা আছিল তেওঁৰ জনপ্ৰিয় গীত পাখি পাখি এই মনৰ এক অংশ। জুবিনদাৰ প্ৰতি থকা দোকানখনৰ এক অকৃত্ৰিম ভালপোৱা আৰু শ্ৰদ্ধা দেখি মই কিছু সময়ৰ বাবে আৱেগিক হৈ পৰিলোঁ। সঁচাকৈয়ে এইজন মানুহ আমাৰ বাবে কি, সেয়া হয়তো মই শব্দৰে বুজাব নোৱাৰিম। এই আৱেগিক অনুভৱৰ মাজতে মোৰ চকু গ'ল দোকানখনৰ আকৰ্ষণীয় আভ্যন্তৰীণ ডিজাইন আৰু আধুনিক ফটো ফ্ৰেমিংবোৰৰ সজ্জাৰ ওপৰত। কি যে সুন্দৰকৈ সকলোবোৰ সজাই পৰাই ৰাখিছে, চকু আঁতৰাবই নোৱাৰি। ফ্ৰেমিঙৰ বাবে নতুন আৰু সৃষ্টিশীল ধাৰণা বিচৰাসকলৰ বাবে এই ঠাইখন সঁচাকৈয়ে শ্ৰেষ্ঠ। আৰু এয়াই হৈছে দোকানৰ দাদাজন। তেওঁ এতিয়া মোৰ বন্ধুৰ ফটোখন ফ্ৰেমিং কৰাত ব্যস্ত হৈ আছে। তেওঁক আমনি নকৰিলোঁ, কিন্তু তেওঁৰ কামৰ একাগ্ৰতা আৰু দায়বদ্ধতা সঁচাই চাবলগীয়া। এই সৰু ঠাইখিনিয়ে নিজৰ কামৰ প্ৰতি থকা সন্মান দেখুৱাইছে। অহাৰ সময়ত মই দাদাৰ ফটোখন বুকত বান্ধি ল'লোঁ এক আৱেগিক কৰণী হিচাপে। আৰু এয়াই মোৰ বন্ধুৰ বাবে বনোৱা ফ্ৰেমখন। খুব ধুনীয়া হৈছে। এটা ফটো ফ্ৰেমিং কৰাবলৈ আহি এক সুন্দৰ আৰু আৱেগময় অনুভৱ লৈ ঘৰলৈ উভতি আহিলোঁ। ধন্যবাদ। জয় জুবিন দা।